সদায় দেখা এটি সপোন, সপোনত তাই। আজিও দেখিছোঁ সেই একেটি সপোন। মই আজিও ৰৈ আছোঁ তাইলৈ। তাই আহিয়ে আজিও কৈছে, মোৰ দেৰি হ'ল চাগে আজিও ন? মই ফাল্টুৰ চলেৰে ক'লোঁ, নাই, এঘণ্টামানহে হৈছে। তাই কাণত ধৰি ক'লে, চৰি। মই তাইৰ কাণৰ পৰা হাত দুখন গুচাই দি ক'লোঁ, তোমালৈ ৰৈ থাকিও ভাল লাগে অ'। ইছ, হ'ব আৰু। কি হ'ব? মই এনেও তোমাৰ কাৰণে বলিয়া, আৰু ইমপ্ৰেছ কৰিব নালাগে মোক। ধেই, কিয় জানো তোমাক ইমান বেছিকৈ ভাল পাওঁ মই? মই যে তোমাক বহুত ভাল পাওঁ, সেইবাবেই নেকি? হ'ব পাৰে। তোমাক দিনত এবাৰ নেদেখিলে ভালেই নালাগেচোন। পিছলৈ বা এনেকৈ থাকা নে নাথাকা? কিয় নাথাকিম? যদি বিয়াৰ পিছত মোক দেখিবই নোৱাৰা হোৱা? সেইটো যে কেতিয়াও হ'ব নোৱাৰে। বহুতৰে তেনেকুৱা দেখিছোঁ। বিয়াৰ আগত বহুত বেছি মৰম থাকে, কিন্তু বিয়াৰ পিছত মৰমবোৰ নোহোৱা হৈ যায়চোন। আমাৰ তেনেকুৱা নহয় দিয়া, মইতো তেনেকুৱা ভাবিবই নোৱাৰোঁ। দেখা পাম বাৰু, বিয়ালৈনো আৰু কিমান দিন। সপোন ভাঙি সাৰ পাই গ'লোঁ। সদায় এইখিনিতেই মোৰ সপোনটি ভাঙি যায়। আমাৰ বিয়া ঠিক হৈছে সপোনত, মাত্ৰ তাৰিখটোহে নাজানো মই। দৈনিক হোৱাৰ নিচিনা আজিও ভণ্টি আহি মাত লগালে, ঐ দাদা, সপোন ভাঙিল নে? হঠাৎ সাৰ পাই মই চকু দুটা মোহাৰি ক'লোঁ, আজি গম পালি বিয়াৰ তাৰিখটো? নাই অ', আজিও সিমানতেই ভাঙি গ'ল। তোৰ দ্বাৰা নহ'ব। কিয় নহ'ব? তীৰ্থকত তই তাইক মাতিবই নোৱাৰ, সদায় সপোনতে বিয়া পাতি থাক, তাকো বিয়াৰ তাৰিখটোৱে নাজান। জানিম ৰ সময় হ'লে। সপোনত হ'লেও তোৰ বিয়াৰ তাৰিখটো গম পালে বিয়ালৈ কাপোৰ এযোৰ কিনিব পাৰিলোহেঁতেন। লাজ নালাগে তোৰ, ককায়েৰক যে জোকাই থাক? তোক কি জোকাব লাগে, সপোনৰ প্ৰেমিক। ভণ্টিয়ে মোক সদায় জোকায়, যিজনী ছোৱালীক মই সপোনত দেখোঁ, তাইক মই মাতিবলৈ সাহস নাপাওঁ বাবে। বৰঞ্চ তাই সদায় মোৰ লগতে কলেজলৈ অহা যোৱা কৰে। মানে মোৰ গাড়ীখনেৰে তাইক কলেজলৈ অহা যোৱা কৰাকৈ পাৰ্মানেণ্ট ঠিক কৰি দিছে তাইৰ দেউতাকে। আচলতে ভয় লাগে তাইক মাতিবলৈ। তাই ইমান ধুনীয়া, আৰু মই? তাই ধনী ঘৰৰ ছোৱালী, আৰু মই সাধাৰণ টেক্সি ড্ৰাইভাৰ এজন। সপোনতেই তাইৰ প্ৰেমত সুখী মই। আজিও সপোনটি দেখি সেই একেখিনি সময়তে সাৰ পাই উঠিছোঁ। আজিও একেদৰে ভণ্টি কাষতে বহি আছে, কিন্তু আজি ভণ্টিৰ মুখত যেন কিবা চিন্তা। কি হ'ল তোৰ? কিবা সেমেকি আছ যে? সপোনত চাগে আজিও তাইক দেখিছ? অঁ, দেখিমেই। সেইটো সুধিব লাগে নেকি? তোৰ মোবাইলটো বাজি থকা দেখি মই ফোনটো ৰিচিভ কৰিলোঁ। অঁ, কোনে কৰিছিল? তাইৰ মাকে। কিয়? আজি হেনো তাই কলেজলৈ নাযায়। ধেৎ, ৰাতিপুৱাই বেয়া খবৰটো দিলি। মানে আজি তাইক দেখা নাপাম। তাইক চাবলৈ কোনোবা ল'ৰা আহিব আজি। গিৰিংকৈ কিবা এটা হ'ল। বুকুখন একেবাৰে সেমেকি পৰিল। কেতিয়াও ভবাই নাছিলোঁ, এনেকুৱা এটা সময় আহি পালে কি কৰিম মই। গোটেই দিনটো যে সেমেকি থাকিল আজি। লুকাই ৰাখিব বিচৰা চকুপানীখিনিও ভণ্টিয়ে দেখা পালে। 3 বছৰত আজি প্ৰথমবাৰ এনে এটা ৰাতি পাৰ হ'ল, য'ত মই তাইক সপোনত লগ নাপালোঁ। আজি মই সপোনেই নেদেখিলোঁ। আচলতে আজি মই টোপনিয়েই নাহিলোঁ। কি হ'ল, কি হ'ব, কিয়, কেনেকৈ, একোৱেই ধৰিব পৰা নাই। ওচৰতে ফোনটো বহুবাৰ বাজি থাকিল। ফোনটো চাবলৈও মন যোৱা নাই। ফোনটো বৰকৈ বাজি থকা কাৰণেহে ৰিচিভ কৰিলোঁ আৰু ক'লোঁ, হেল্ল'। সপোন ভাঙিলনে? মই আচৰিত হৈ সুধিলোঁ, কোন? মই, গুণগুণ। গুণগুণ? অঁ। কলেজৰ সময় হ'ল নেকি? চৰি, মই ঘড়ীটোলৈ চোৱাই নাই। গোটেই ৰাতি টোপনি ক্ষতি কৰিলে তেনেকুৱাই হয়। টোপনি? তুমি কেনেকৈ? তোমাৰ ভণ্টিয়ে ফোন কৰিছিল মোলৈ। কি?
তাই আকৌ কিয় ফোন কৰিছিল? তুমি কেতিয়াও ক'ব নোৱাৰা কথা এটা ক'বলৈ। কি কথা? সদায় যে এটা সপোন দেখা তুমি। তাই? শুনা, তাইক গালি দিব নালাগে, ভালেই কৰিলে তাই। মানে? বিয়াৰ তাৰিখটো অহা বহাগলৈ হ'লে কেনে হয়? কি? পাগল, এবাৰ যদি কৈ দিলাহেঁতেন মোক ভাল পোৱা বুলি, মোৰ মনৰ ভয় এটাতো নোহোৱা হ'লহেঁতেন। কিহৰ ভয়? তুমি বা মোক ভাল পোৱা নে নোপোৱা সেয়া ভয়, কাৰণ মই তোমাক বহুত ভাল পাওঁ। মোক? অঁ। আৰু তোমাক যোৱাকালি চাবলৈ অহা ল'ৰাজন? মই তোমাক ভাল পাওঁ, যদিও জনা নাছিলোঁ তুমিও মোক ভাল পোৱা বুলি, তথাপি ল'ৰাজনক স্পষ্টকৈ কৈ দিছোঁ মই কোনোবাৰ হ'লে সেইজন তুমিয়ে হ'বা বুলি। গোটেই সময়খিনিয়ে কিবা ওলট-পালট হৈ গ'ল। সপোনত বিচৰাখিনি আজি দিঠকত হৈ গ'ল, যেন সপোনে আজি বাগৰ সলালে।